ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি নৱম শ্ৰেণীৰ দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ দ্বিতীয় পাৰ্টটোলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। দ্বিতীয় পাৰ্টটো হ'ল যে এতিয়া আমি কি কৰিব লাগিব, কিছুমান দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ আমি সমাধান উলিয়াম। আৰু ইতিমধ্যে আমি গম পাইছিলোঁ যে দুটা চলযুক্ত ৰৈখিক সমীকৰণবিলাকৰ সমাধান এটা নহয় অধিক, অসংখ্য বা অসীম বুলি ক'ব পাৰোঁ। কাৰণ কেলৈ, আমি উদাহৰণ এটা লওঁ। ধৰি ল'লোঁ আমি 2x + y = 3। এইটো হৈছে দুটা চলযুক্ত ৰৈখিক সমীকৰণ। আগৰ পাঠটোত আমি কৈছোঁ। গতিকে ইয়াত আমি চাওঁ যে x আৰু y মান যিকোনো বহাব পাৰি। ইয়াত যিকোনো বহালে আমি মান উলিয়াব পাৰিম। ধৰ x = 1 বহালে y মান বেলেগ ওলাব, y মান 2 বহালে x মান বেলেগ ওলাব, বিভিন্ন ধৰণৰ মান ওলাব। ইয়াত আমি সকলোবিলাক মান উলিওৱা সম্ভৱ নহয়। গতিকে আমি 3টা বা 4টা মান কেনেকৈ উলিয়াই ইয়াৰ সমাধান কেনেকৈ উলিয়াই, তোমালোকৰ কিতাপত 4টাকৈ সমাধান উলিয়াবলৈ দিছে। গতিকে আমি 4টামান সমাধান উলিয়াম। সমাধানকেইটা চাওঁ আমি কেনেকৈ উলিয়াম। আমি কি কৰিম, ধৰা হ'ল আমি যিকোনো ধৰিব পাওঁ, উজু ধৰিবা, x = 0। এতিয়া 2 × 0 + y = 3। এতিয়া y = কি পালোঁ, 3। এতিয়া x মান 0 পালে y মান 3। গতিকে আমি এইখিনিতে এখন তালিকা বনাম। তালিকাখন আমি এইখিনিতে বনাই লওঁ। তালিকাখন আমি এনেকৈ বনাই লৈছোঁ। তালিকাখন বনাই লৈছোঁ। আমি ইয়াত দুটা ভাগ কৰিম, x, y, এইটো a এটা বিন্দু, b এটা বিন্দু, c এটা বিন্দু, d এটা বিন্দু। বিন্দুবিলাকৰ কথা তোমালোকে পঢ়িছা। গতিকে এতিয়া x মান 0 পালত y মান কি পালোঁ, 3। ঠিক সেইদৰে x মান যদি মই 1 ধৰোঁ, তেতিয়াহ'লে কি হ'ব, 2 × 1 + y = 3। তোমালোকে মন কৰিছানে, এইবিলাক আছিলে দুটা চলযুক্ত ৰৈখিক সমীকৰণ। যেতিয়া আমি যিকোনো এটা চলকৰ মান বহাই দিলোঁ, সি ৰৈখিক সমীকৰণলৈ গ'ল। এতিয়া y = কি হ'ব, 3 - 2 = 1। x মান 1 বহালোঁ, y মান পালোঁ 1। ঠিক সেইদৰে আমি x মান 2 বহাম। এতিয়া y কি হ'ব, 2 পূৰণ 2 যোগ y = 3। এই কিমান পালোঁ, 4 যোগ y = 3। y মান পাম 3 বিয়োগ 4 = বিয়োগ 1। এতিয়া আমি কি পালোঁ, x মান 2 হ'লে y মান -1। তোমাক লগালগ বহাই দিওঁ, তোমাক খেলি মেলি লাগিব। আৰু এটা মান উলিয়াই লওঁ এইখিনিতে। x = এইবাৰ আমি y = তোমালোকে ভাবিব পাৰা যে y ধৰিব নোৱাৰি নেকি, পাৰি। y মান আমি কি ধৰিম, 2 ধৰিম। y মান 2 ধৰিম। তেতিয়া কি হ'ব, 2x + 2 = 3। এতিয়া 2x = 3 - 2 = 1। তাৰমানে আল্টিমেটলি কি পালোঁ আমি, 2x = 1, x = 1/2। এনেকুৱা ধৰণৰকৈ আমি সমাধানবিলাক উলিয়াব পাৰিম। এতিয়া এই সমাধানবিলাকৰ ভিতৰত তোমালোকে এতিয়া মন কৰিছা, এটা আমি কি পালোঁ, লাষ্টতো আমি পালোঁ y মান 2 বহালত x মান কি পালোঁ, 1/2 পালোঁ। ইয়াৰ ভিতৰত তোমালোকে একো দিগদাৰ নাই। তোমালোকে এতিয়া আমি এইবিলাক লেখ কাগজত আমি কেনেকৈ পাতিম সেইটো মই তোমালোকক দেখাই আছোঁ। এতিয়া লেখ কাগজত আমি কেনেকৈ পাতিম সেইটো তোমালোকে চাই ল'বা। ইতিমধ্যে পাইছোঁ আমি। আৰু এইডাল অক্ষক কি বুলি কয়, y অক্ষ। এতিয়া বিন্দুকেইটা কি আছিলে আমি চাই লওঁ। বিন্দুকেইটা আছিলে 0, 3। এটা আছিলে বিন্দুকেইটা মই এইখিনিতে লিখি লৈছোঁ। A বিন্দুটো হ'ল 0,3, B বিন্দুটো হ'ল 1,1, C বিন্দুটো হ'ল 2,-1। এই বিন্দুকেইটা আমি এতিয়া বহুৱাম। ইয়াত তোমালোকে মন কৰিছা, এই যে এইবিলাকে ৰঙা ইয়াত 5টা ঘৰ আছে, তোমাৰ গ্ৰাফ পেপাৰত তেনেকৈ থাকিব। গতিকে আমি ইয়াত কেনেকৈ লিখি ল'ম, এইটো 1, 2, 3, বা তোমালোকে এটা কাম কৰিব পৰা, সেইবোৰ গ্ৰাফটো যিহেতু অকণমান ভাল হ'বৰ কাৰণে আমি এটা কাম কৰিম। আমি 10 ঘৰক, ইয়াৰ এটা ঘৰক যদি 5 বুলি ভাবোঁ, 10 ঘৰক আমি 1কৈ ধৰিম। 1, 2, 3। ঠিক সেইদৰে আমি এইফালেও লিখিম, কাৰণ 3তকৈ আমাৰ x অক্ষত মান নাই। আমি এইফালে লিখিলোঁ 1, 2,
3 এবাৰ লিখিলোঁ -1 -2 -3 তলফালে লিখিলোঁ -1 -2 -3 এতিয়া বিন্দু বহাম এতিয়া 0,3 এইটো বিন্দুই হৈছে মূল বিন্দু 0 0,3 বিন্দু কি বহিব ইয়াত x মান 0 y মান 3 এই বিন্দুটো হৈছে কি 0,3 এইটো আমি কি বুলি কম a 1,1 এইটো 1 এইটো 1 কেনেকৈ বহাইছোঁ দেখিছানে এইবোৰ তোমালোকে আগতে শিকিছা এইফালে 11 গৈ ওপৰফালে 1 গৈছোঁ এতিয়া কিমান হ'ল এইফালে 1 ওপৰফালে 1 গতিকে এইটো কি বিন্দু b বিন্দু c বিন্দুটো হৈছে 2, -1 এতিয়া 2, -1 এইটো 2, -1 এতিয়া এই বিন্দুকেইটা আমি স্কেলেৰে জইন কৰিম জইন কৰিলে আমি যিডাল ৰেখা পালোঁ তাৰ এটা নাম দি দিব পাৰোঁ আমি L L M এইডালে হৈছে যিটো সমীকৰণ আমি লৈছিলোঁ সমীকৰণটোৰ নিৰ্ণয় লেখ